নমস্কাৰ। আজি মই পাৰ মাংসৰ জোল বনাম। সৰুতে আইতা মাহঁতে এনেকৈ বনাইছিল। আজি ময়ো তেনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ। চাওঁচোন আহক কেনেকৈনো বনাইছোঁ। মই প্ৰথমতে পাৰযোৰ পাখি গুচাই ভালদৰে ধুই পেলাই পুৰি লৈছোঁ। গেছতে পুৰি লৈছোঁ আৰু যিহেতু কোমল কাটোতেও কটাৰীয়ে ব্যৱহাৰ কৰিছোঁ। দেখিছেনে? চাফা কৰি মই এই কাটি বাছি ল'লোঁ। কাটিব জানিলে বৰ বেছি সময় নালাগে, যিসকলে কাটিব জানে। ধুনীয়াকৈ কাটি ল'লোঁ। কাটি এতিয়া মই মছলাখিনি ৰেডি কৰি ল'ম। আগতীয়াকৈ ৰেডি কৰিয়ে থৈছিলোঁ। জিৰা, ধনিয়া, জালুকখিনি মই তিয়াই ৰাখিছিলোঁ অলপ সময়। যিহেতু মই কিনা মছলা ব্যৱহাৰ নকৰোঁ, সম্পূৰ্ণ ঘৰুৱা মছলা যেনেকৈ বনাইছিল আইতাহঁতে তেনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? মই পিঁয়াজ লৈছোঁ 3টা, কাটি লৈছোঁ। জিৰা, ধনিয়া, জালুক তিয়াই ৰাখিছিলোঁ অলপ সময়। আদা, নহৰু সিমানখিনিয়ে মছলা, সিমানখিনিয়ে ব্যৱহাৰ কৰিম। তাতকৈ মই একো বেছি মছলা নিদিওঁ। মছলাখিনি মই মিক্সিত মাৰি ল'ম বা পটাতো মাৰিব পাৰে, যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'ব। সকলোখিনি মই একেলগে মিক্সিত গুড়ি কৰি ল'ম। খুব সুন্দৰ হৈছিল খাবৰ কাৰণে। দেখিছেনে? তেল গৰম হ'ল, ধোঁৱা ওলাই গৈছে। এতিয়া মই ইয়াতে এখিলা তেজপাত দিছোঁ। যিখিনি মছলা মই পিচি লৈছিলোঁ তেলতে ঢালি দিছোঁ। এইখিনি সুন্দৰভাৱে ফ্ৰাই হ'বলৈ দিম। কেঁচা কেঁচা যিটো গোন্ধ সেইটো যোৱালৈকে ভাজিব। মছলাৰ পৰা এটা তেল ওলায়, সেই তেলটো ওলাবলৈ দিব সদায়, তেতিয়াহে খাবলৈ সোৱাদ হয় সদায়। মই ভাজিম, ঢাকোন মাৰি মাৰি ভাজিম মছলাখিনিও। যদি লাগি ধৰা যেন দেখি তেতিয়া অকণমান নিমখ দিব। যদি নিমখ কম হয় তেতিয়া সদায় লাগি ধৰে, মছলাই হওক বা মাংসই হওক বা চব্জিয়ে হওক, যিয়ে নহওক, যেতিয়া নিমখ কম হয় তেতিয়া লাগি ধৰে। দেখিছেনে? মই ইমানখিনিৰ পৰা কিমান অকণমান হৈ গ'ল। মছলাখিনি কেঁচা গোন্ধটো গুচি গৈছিল। পিঁয়াজ, জিৰা, ধনিয়া, আদা, নহৰুৰ যিটো কেঁচা গোন্ধ আছিল গুচি গৈছিল। এতিয়া মই মাংসখিনি ইয়াতে ঢালি দিম। আধা কেজি নহয়, পাৰ 2টা যদিও পোৱালি পাৰ কম। পিঁয়াজটো দিব পাৰে 3টা 4টা, কথা নাই। পাৰ মাংস জোলেই মেইন, জোলৰ কাৰণেই সকলোৱে খায়। ইয়াত বহুতো গুণ আছে, ঔষধি গুণ বহুত আছে। সেইকাৰণে সকলোৱে খাব পাৰে, সৰু ল'ৰা ছোৱালীৰ পৰা বয়সস্থ মানুহলৈকে খায় পাৰ জোল। জালুকো দিব পাৰে অকণমান সৰহকৈ, চৰ্দি জ্বৰ খাব পাৰে। চৰ্দি লাগিলে আমিতো আগতে পাৰয়ে খাওঁ, আমাৰ ঘৰত পাৰ জোল খুৱাই। চৰ্দি বুলি কোৱাৰ লগে লগে মনত পৰে সেইবোৰ দিন। এতিয়া নিজে ৰান্ধি বাঢ়ি খাব লাগে। দেখিছেনে? সেয়া তেলটো ওলাইছে মাংসৰ পৰা অলপ অলপ। এতিয়া ফ্ৰাই হৈ গৈছে যিহেতু, অকণমান মই পানী দি ইয়াতে অকণমান গ্ৰেভি কৰি ল'ম, যাতে মছলাখিনি ভালদৰে মিক্স হয় মাংসত। আপোনালোকেনো বাৰু কেনেকৈ বনায় ক'বচোন পাৰ মাংস। অমিতাৰ লগতো বনাব পাৰি। মই অমিতাৰ লগত বনোৱা নাছিলোঁ, আজি আলুৰ লগতে বনালোঁ। অমিতাৰ লগত বনোৱাটো মই আগতে দিছিলোঁ ৰেচিপিটো। আপোনালোকে যদি চাইছে তেতিয়াহ'লে গম পাইছে, যদি চোৱা নাই তেতিয়াহ'লে চাবচোন। দেখিছেনে? উতলিছে। পানী দিম মই এতিয়া, অকণমান পানী দি মই মিক্স কৰি ল'লোঁ মছলাখিনি। মাংসটো কিন্তু ভালদৰে ভাজিব। ফ্ৰাইটো গম পাব, এটা তেল ওলায় মছলাটোৰ পৰা লাষ্টত। মাংসৰ যিটো তেল আপুনি দিছিল সেই তেলখিনি কিন্তু ওলাই আহে লাষ্টত। চাবচোন ওলাই নে নোলায়। তেতিয়াহে পানী ব্যৱহাৰ কৰিব। মছলা তেতিয়াহে মানে সিজিছে গম পাব যে মাংস সিজিছে, যিটো তেল ওলায়। দেখিছেনে? তেলটো ওলাইছে, কাষত অকণ অকণকৈ ওলাই আহিছে, মানে সিজি গৈছে। এয়া
মোৰ চেনেলটোৱে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে অকল আপোনালোকৰ কাৰণে, মৰম আৰু আশীৰ্বাদৰ কাৰণে। হয়তো এনেকৈ চেনেলটোক আঁকোৱালি ল'ব ভাবিছোঁ, আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিম চাবৰ কাৰণে, যাতে কিবা এটা শিকিব পাৰে ভিডিঅ'টোৰ পৰা। তেনেকৈয়ে দিবলৈ চেষ্টা কৰিম। এনেকৈ মৰম দিব, এনেকৈ চেনেলটোক আশীৰ্বাদ কৰিব। দেখিছেনে, পানী মই 1 গিলাচ আধা দিছোঁ, কাৰণ জোলটোৱে মেইন পাৰৰ, সেইকাৰণে অকণমান পানী ব্যৱহাৰ কৰিছোঁ। নকৰিবও পাৰে, অকণমান কমো দিব পাৰে, সেইটো নিজৰ জোখৰ কথা। যিমান মানুহ আছে সেইমতে দিলেও হ'ল, বেছিকৈ দিলেও একো নাই, কমকৈ দিলেও একো নাই। বোলে গ্ৰেভিকৈ খাওঁ, গ্ৰেভিকৈও খাব পাৰে। অকণমান নিমখ কম হৈছিল, মই নিমখ দি দিছোঁ। একো মছলা ব্যৱহাৰ কৰা নাই কিন্তু বেলেগ। সেই প্ৰথমতে যিখিনি ব্যৱহাৰ কৰিছিলোঁ দেখিছিলেই ন, সেইখিনি সিমানখিনিয়ে কিন্তু। আৰু মই পিছত গৰম মছলা হওক, মিট মছলা একো মই ব্যৱহাৰ কৰা নাই, একোৱেই কৰা নাই। না কালাৰ মই ব্যৱহাৰ কৰিছোঁ, ৰেড চিলি মই একো ব্যৱহাৰ কৰা নাই। সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিতে ৰান্ধিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এবাৰ খাই চাব, এনেকৈ খাই চাব, তেতিয়া গম পাব সঁচাকৈয়ে তেতিয়া ৰন্ধাৰ নিচিনা হৈছিল নে নাই খাবৰ কাৰণে। দেখিছেনে, তেলটো কাষত আহি গৈছে, হৈ গৈছে জোল। পাৰ মাংসৰ জোল হৈয়ে গৈছে খাব পৰা। আমি ভাতৰ লগত খাম। আপোনালোকেও জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো চাই। ধন্যবাদ।